দেখা দেখা নর লীলা লীলা কিনো ভইলা আজি ও জুইধারা জন বিনো সুন্দর সুন্দর অযোধ্যার অযোধ্যার হরিতত্ত্বে সুন্দর যে যে হরিরথ অকৈক্য মদে পুত্রে করেছিল ভা আজ এই হরিরথ শ্মশানত ভস্মে ধুলারে আবৃত মৃতকর বাস্তবই কৰিছো পৰিধান Brother, Pia!
Con muốn brother Rohit Thì nói khi không khó Putra Puribara Khó mẹ khó khăn জীবন মুর প্রাণ রাখবি মোর আজি ঘরে ঘরে মোর মরেছে বলো নাই নাই নে বাবু হে মোর হে ভগবান বিচিত্র ভাগ্য লেপে ও পূর্ব ভাগ্য লেপে ওই আজ কেই তা বড় ঘর পুরিলি হসা কথা কবি সময় কদাই করতে হাতা মরা সময় করিল তখন হাতটা মরা ঘর হাতটা মরা ঘর দহ মুদ্রা কই খলে দয় তিনি কুড়ি দ তোর সারি মুদ্রাত কই এক কুড়ি আট মই পাম দুই কুড়ি দুই দিয়া খাই মুদ্রা আদায় কর মোর খাতাতে একটাও পটাই আতাই কে গোরাকে অত ভগিয়া তিরুতা মানো সকল মিছা কথা তোৰ ই কি তোৰ ইয়ালৈকে হত বুগিয়া তিৰুতা সকলহে মিথ্যাবাদী মোৰ মূল্য আদায় কৰ মই সঁচাকৈ কৈছো মোৰ হাততে এটাও মুদ্ৰা নাই অকৃতজ্ঞ নিশ্চয় থাকিব লাগিব ভগবান তুমি সকলো তোৰ ভগিয়াক মোৰ তলাই পঠিয়াই আজি আজি চাণ্ডালৰ হাতে মোক শাস্তি দিছা
অযোধ্যারা জনে হরি দেখা নিরন্তরে তুমি এইখন শ্মশান নেকি? হয় এখন শ্মশান। তুমি যে নিজে মৰাখলৈ আহিছা, তোমাৰ কোনো আত্মীয় নাই নেকি? মোৰ পুত্ৰ, মোৰ আত্মীয় স্বজন, কিন্তু হ'ব হ'ব, শ্মশানৰ মূল্য দিয়া, তেতিয়াহে হতাশত কৰিব পাৰিম। মোৰ হাতত যে এটা মুদ্ৰা নাই। শ্মশানে শ্মশানে ঘূৰি ফুৰিছো, কোনেও এই সদাহন নকৰে। তুমিয়েই দয়া কৰা। মই কি দয়া কৰিম? মোৰ প্ৰভুৰ আদেশ, কোনো মূল্য নোহোৱাকে সদাহন কৰিব নালাগে। তুমি তেন্তে অভাগীক দয়া নকৰা। হে কাশীনাথ, তোমাৰ পুণ্য ধৰ্মতে আজি ধনৰ অভাৱত নিজ পুত্ৰক গংগা জলতে ৰবা ৰবা, কি কৰা? মই সৎকাৰ কৰিম তোমাৰ পুত্ৰ, কিন্তু ইয়াৰ মৃত্যু কেনেকৈ হ'ল? সৰ্পই দংশন কৰিলে। চিকিৎসাৰ অভাৱতে ইয়াৰ মৃত্যু হ'ল। নিচিনা এটি পুত্ৰ মোৰো আছিল। দৈব্যৰ বিপাকত পৰি পত্নীৰ পুত্ৰ হেৰুৱালো মই। মোৰ দৰে মোৰ পত্নীৰ দৰে দ্বিতীয়গৰাকী পবিত্ৰ নাৰী আজিলৈকে মই ক'তোৱে দেখা নাই। চাণ্ডাল, ৰাতি প্ৰায় শেষ হৈ আহিছে। পুৱাৰ আগতে ঘূৰি যাব লাগিব। যদি দয়া উপজিছে তোমাৰ অন্তৰত, সোনকালে সদাহ কৰা। দুখ নকৰিবা, দিয়া সতো আগবঢ়াই দিয়া। আই আই ভগৱান, মোৰ ভাগ্যত কি আকে লিখিলা? অ' ভগৱান, যা মোৰ হৃদয়ৰ ধন, যা যা, তোক চিৰদিনৰ বাবে বিদায় দিলো। যা যা মোৰ আচলৰ ধন, যা বাজা ৰোহিত, কোন ৰোহিত? আৰু তুমি কোন? মই এগৰাকী ব্ৰাহ্মণৰ গীত ৰাখি। তুমি হৈবা
সদা লীলা কপালে তোর কথায় ভয় তোরা লোভেছিল আজি তয় আমাকে হৃদয় খুঁজে গলি এবার এবার পিতা বলে মা কই মা না আমি তুই বলে পুত্রটা অধিকার করু এই হো হো রাজা হরিশ্চন্দ্র মহারাজ কি দৃশ্য দেখিল আজিও আপনি সান্দাল বেশন মন্দির মহারাজ দাদা আজি আপোনাৰ এই অৱস্থা কিয় বান্তিবার চাও বান্তিবার ওই বা আমার একটি বান্ধু কন্তানে অতি ভয় চাঁদ করেছে রোহিত তোমাকে মই ইমান আকুল ভাবে আহ্বানেও করা নাই ওরে যিমান বোৰ অবশিষ্ট ফল আছে সকলোবোৰে শেষ কৰি দিয়া আৰু আৰু এই শিশুটিক জীৱন দান দিয়া প্ৰভু পিতা জয় মহল কি বিশ্বামিত্র জয় মহল কি বিশ্বামিত্র জয় মহল কি বিশ্বামিত্র হরিশ্চন্দ্র মুনিবর তোমার ওচৰত আজি মই ভিক্ষাৰ প্ৰাৰ্থী তুমি পুনৰ নিশ্চয়লৈ গৈ অযোধ্যাৰ ৰাজসিংহাসন কৰাগৈ আৰোহণ মোক অপৰাধীন নকৰিব মুনিবৰ মই মাথো আজ্ঞাবাহিতাম নহয় দাদা আপুনি ঘূৰি গৈ অযোধ্যাৰ ৰাজসিংহাসন অধিষ্ঠিত কৰক মুনিবৰ আপোনাৰ এই সৎকৰ্মই মহত্ব প্ৰকাশ পালে মুনিবৰ নিজ কৰ্মৰ ফলে আপুনি যথেষ্ট শাস্তি ভোগ কৰিলে তাৰ বাবে মুনিবৰ মনতো নকৰিব আক্ষেপ বলা হৰিশ্চন্দ্ৰ আমি সকলো তীৰ যাওঁ নিশ্চয় মই যে কীট দাস মুনিবৰ তুমি মুক্ত হরিচন্দ্র তোমার সত্য ধর্ম পরীক্ষার হেতু মই তোমার পত্নীক ব্ৰাহ্মণ ৰূপে কিনি লৈছিলো মৈত্যৰ মানৱ হৈ সত্যৰ বলত অপ্ৰয়াসে জিকিলে জগত স্বৰ্গৰ দেৱতা পৰাজিত তোমাৰ কাষতে চন্দ্ৰ সূৰ্য উজ্জ্বল হৈ থাকে মানে তোমাৰ নামো উজ্জ্বল হৈ থাকিব মহাৰাণী সভ্যা ধন্য ধন্য তোমাৰ যে প্ৰতিপ্ৰেম ধন্য তোমাৰ যে সত্যপ্ৰেম সত্য ধৰ্ম ৰক্ষা কৰি ৰাখিলা জগতক অতুলনীয় কীৰ্তি ধন্য ধন্য দেৱী ধৰ্মৰ বলেৰে তুমি লাভান্বিত হৰিশ্চন্দ্ৰ তোমাৰ সত্য ধৰ্মৰ পৰীক্ষাৰ হেতু তোমাক চণ্ডাল ৰূপেৰে কিনি লৈছিল তুমি মুক্ত ঘূৰি গৈ আপোনাৰ ৰাজ্যত বহাগৈ সিংহাসনত অতি অপ্ৰয়াসী দেৱতা
আমি গমন কৰোঁ স্বৰ্গৰ অভিমুখে। আপোনালোকৰ আদেশ শিৰোধাৰ্য। আহা আহা শৈবা, আহা ৰোহিত, আহা মন্ত্ৰীবৰ, আহা খবৰ, আমি সবে মিলি পৰিপত্ৰ উঠা সকলোতে। ৰাজা হৰিচন্দ্ৰ, তুমি সত্য ধৰ্মত জয়ী হোৱাৰ বাবে স্বৰ্গপুৰীত স্থান পাবা। যোৱা যোৱা এবে সকল তিনি ৰাজ্যলৈ। হে সত্যবাণী ৰাজন, সময় হ'লে আহিব স্বৰ্গীয় ৰথ তোমাৰ কাষলৈ। জয় দানবীৰ ৰজা হৰিচন্দৰ, জয় দানবীৰ ৰজা হৰিচন্দৰ, জয় দানবীৰ ৰজা হৰিচন্দৰ। Ôi